সকলোকে মই এটা অন্য ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো বৰ্তমান ভালেই আৰু মোৰ ভাল বেয়া মাজতে আৰু চলি আছে দিনবিলাক। আজি ভিডিঅ'টো ইভিনিং টাইমৰ পৰা ষ্টাৰ্ট কৰিলোঁ। একচুৱেলি মানে ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ। এটা পাৰ্চেল আহিছে মানে আনিবলৈ যাওঁ তাকে, আৰু ওচৰৰ খুৰী মানে খুৰী নহয় নবৌ এজনীৰ পোৱালি এজনীক লৈ আহিছোঁ। ভাবিলোঁ ইভিনিং টাইমৰ ফ্ৰী থকা টাইমখিনি কেপচাৰ কৰি ৰাখোঁ। আৰু বতৰটো বহুত বেছি বেয়া আজি, তথাপিও ৰ'দ দিছিলে, মানে বাকীকেইদিন আৰু নক'লেও হ'ব। আৰু বিহুলৈ মানে এতিয়া এনেকুৱাই হ'ব আৰু বৰষুণ বৰষুণ বৰষুণ, ৰ'দ দিয়াটো কোনো আশা নাই। আৰু ইভিনিং টাইমত ভালো লাগে। ৰানিং কৰিবলৈ যোৱা নাই কাৰণ বতৰটো ইমান বেয়া, সেইকাৰণে মাজতে দুদিন গেপ হৈ গৈছে, আকৌ যাব লাগিব। আৰু বৰষুণত তিতি যাবলৈও বেয়া, অলপমান চৰ্দিও হৈ আছে। আকৌ গা বেয়া হ'লে আকৌ মাজতে স্কিপ হৈ যাব। ভাবিলোঁ দুদিন ৰৈ দিওঁ, মানে ইভিনিং টাইমত যেতিয়া দৌৰিবলৈ যাওঁ ফিল্ডত, সেইটো টাইমতেই বৰষুণ আহে। চ' সেয়াই আৰু এইজনী হাই গৈ দে। ঠিক আছে, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাব আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পাব। নাজানো কি বনাম, বাট কণ্টিনিউ কৰিবলৈ ট্ৰাই কৰিম। ঠিক আছে বাৰু, এতিয়া ৰৈ আছোঁ পাৰ্চেলৰ কাৰণে ৰাস্তাত। দাদাজনে ফোন কৰিলে যে মই আছোঁ মুৰমুৰীয়াত। দাদাজনে মোক ক'লে যে মই ৰৈ আছোঁ হেৰিত মুৰমুৰীয়াত, তোমাক ফোন কৰিম। মই ভাবিলোঁ যে এইডোখৰ খোজকাঢ়ি যাওঁতে টাইম লাগিব, সেইকাৰণে ওলাই থাকোঁ। এতিয়া কিমান টাইম ৰখিব লাগে নাজানো। সেই ৰাস্তাত ৰৈ থাকিবলৈও কিবা লাগে অকলে অকলে মানে পোৱালীজনী আছে বাৰু, বাট সেয়াই ৰাস্তা মানুহবিলাকে ঘূৰি ঘূৰি চাই ঠাণ্ডা ঠাণ্ডা হাৱা। এই মানে বৰ্তা এজন আহিছিলে, সেইকাৰণে ভিডিঅ'টো বন্ধ কৰি দিব লগা হ'ল। আৰু এইফালে যায় মৰিয়নি, আৰু আমাৰ ভাগৱত হৈছিলে যে তাৰ পোষ্টাৰ এতিয়ালৈকে আছে। ভাওনা হৈছিল আমাৰ দুখন, এখন ৰাম পৰাজয় আৰু এখন কি আছিলে পাহৰি থাকিলোঁ নহয়, এই অখণ্ড ভাগৱতৰ পোষ্টাৰ। কালি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ ইভিনিং টাইমৰ পৰা, বাট ভিডিঅ'টো মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ কাৰণ ৰাতি আহি মানে সন্ধিয়া আহি পাহৰি থাকিলোঁ, কামত বিজি হৈ গ'লোঁ ভাত পানী বনোৱাত। আৰু এতিয়া মানে আজি দিনটো মনত পৰিছিলে যে ভিডিঅ'টো কালি ষ্টাৰ্ট কৰিছিলোঁ, বনোৱা নহ'ল। মই ভাবিলোঁ যে গ্ৰাউণ্ডলৈ যাম, তেতিয়া আৰু অলপ ভিডিঅ' ক্লিপ ল'ম। তো আজি আহিছোঁ। কালি আৰু পৰহি আহিব পৰা নাছিলোঁ কাৰণ বৰষুণ, আৰু এতিয়া বাৰু বতৰটো ভাল কৰিছে, তথাপিও বৰষুণ দিব যেন লাগিছে। মই আহি পাইছোঁহি এতিয়া, আৰু আজি গ্ৰাউণ্ডত এবছৰৰ আগতে খেলি থকা পোৱালীকেইটাৰ লগ পাইছোঁ, সিহঁতৰ লগত অলপ কথা চথা পাতিলোঁ। এতিয়া অলপমান নিজৰ কামকেইটা কৰি লওঁ। ভাবিলোঁ ভিডিঅ'টো আহোঁতে মই ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, গান শুনি শুনি আহোঁতে পাহৰিয়ে গ'লোঁ। এতিয়া মই ভাবিলোঁ নাই, ফিল্ডতে এতিয়া কৰি লওঁ। ঠিক আছে, মই এক্সাৰচাইজখিনি কৰি লওঁ, তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ। এতিয়া ৰানিং কৰি জাষ্ট বহিছোঁ, পানী চানী খাই ল'লোঁ। আৰু এইফালে পোৱালি তিনিটাই খেলি আছে, ৰ'দটো এতিয়া ওলাইছে। সেইটো বেলেগ গৰম লাগিছে, গাটো বহুত বেছি বেয়া, মানে চৰ্দি লাগি আছে। আহিব মন নাছিলে, বাট মাজতে স্কিপ হৈ গ'লে মানে প্ৰব্লেম হৈ যায়। জানি ৰানিং কৰাসকলে আহি থাকিলে আহিব মন যায়, আৰু এদিন যদি নাহোঁ মনটো বহি যায়। সেয়াই আৰু কি ক'ম, গাটো বহুত বেয়া লাগিছে ৰানিং কৰিব পৰা। এনেই চৰ্দি লাগি থাকিলে মানে জানে আৰু কেনেকুৱা মোৰ কামৰণি চববিলাক। বাপৰে, ৰ'দটো এতিয়া ওলাইছে, ৰ'ব আপোনালোকক দেখাইছোঁ। চাওকচোন বাৰু, 5টা বাজিব হ'ল আৰু এতিয়া ৰ'দ ওলাইছে। এইকেইদিন মানে বতৰ ইমান বেছি বেয়া, আৰু এইফালে আহিছে ক'লা কৰি পিনি, ইমান বেছি ধুনীয়া পৰিৱেশ। সেয়া, আৰু এইটো ৰাস্তাই গাড়ী চাড়ি গৈ থাকে। এইফালে আপোনাৰ কাটকটীয়া নাজানো ক'ত ওলাইগে। এখন মেজিক এখন আহিছে, ৰ'ব দেখাইছোঁ। এইখন বহুত বেছি ভাগৰ লাগিছে, আৰু ইহঁতি তিনিটা খেলি আছে। ফিল্ডখন সৰু, বাট ওচৰত নাই যিহেতু ইয়ালৈকে আহিব লগা হৈছে। আৰু মানে
আৰু এখন ফিল্ড আছে, সেইখনলৈ মই ৰাতিপুৱা যাওঁ আৰু ইভিনিং টাইমটোত টাইম পাছ কৰিবলৈ। আৰু এটা কথা ইয়াত কি হয়, দৌৰিবলৈ আহিলে সদায় আমলখি, এইকেইটা আমলখি বৰ এটা ভাল নহয় তথাপিও। এতিয়া ওলাইছোঁ ঘৰলৈ আৰু এতিয়া প্ৰায় টাইম হৈছে 5টা। মৰ্ণিং যাওঁ, ইভিনিং আজি এইখনলৈ আহিছোঁ। চ' আপোনালোকে চাই থাকিব। অকণমান পোৱালিও আহে নহয় ৰাতিপুৱা, চ' বেগটোত হৈ যায় আৰু পাহৰি যাওঁ। পাৰিলে থাকে দেই, এজনীও ছোৱালী হয় নহয়। পোৱালি আহিম বুলি কৈছিলে, সি জালচনৰ দোকান দি থাকে, পাছবেলা নাহে। ভাগ্যশীবা আহিম বুলি কৈছিলে। পালোহি ফিল্ড। সেইজনী হাই কৰি আকৌ বাপু, সি দৌৰিবলৈ চেণ্ডেল পিন্ধি গৈছে। দেখো চবফালে ল'ৰা ছোৱালী ছোৱালী গৈছে, খালি টিকলা ইফালে খেলি আছে। বহু দিনৰ পাছত পালোহি ফিল্ড। তই এইটো এক বল মাৰ ব, তাই বল মাৰিবলৈ গৈছে। অঁ দে। ভাল লাগিছে সঁচাকৈ, বহুত দিনৰ মূৰত আহিছোঁ মানে। পোৱালিবিলাক খেলি আছে ফিল্ডত, খেলি আছে ফুটবল, আৰু এফালে পোৱালিকেইটা ক্ৰিকেট খেলি আছে। টিকেটহে ওলাই আছে। আজি বহুত কম, মানে এনেই আমি যেতিয়া আহিছিলোঁ তেতিয়া মানে সৰুৰ পৰা ডাঙৰলৈকে। চাওকচোন বতৰটো কিমান ধুনীয়া লাগিছে, ইফালে ছানছেট হ'ব আৰু অলপ পাছত। এতিয়া প্ৰায় 4টা বাজি গ'ল, 4:12। বহুত ডাঙৰ ফিল্ডখন, বহুত বেছি ডাঙৰ। ফিল্ড আহি পালোহি, আৰু মাজতে বহুত কেইদিন স্কিপ কৰা হৈছিলে ন। মই মৰ্ণিঙত আহোঁ প্ৰায়, আগতে মৰ্ণিং আৰু ইভিনিং 2টা টাইমত ইয়াত আহিছিলোঁ, এক্সামৰ কাৰণে স্কিপ কৰা হয়। লগত আহিছিলে বহুত লগৰ কেইজনীমান। এইখনলৈ আহিবলৈ মানে কি হয়, বাগানৰ ৰাস্তাৰে যিহেতু আহিব লাগে, সেইকাৰণে মানে অকলে আহিবলৈ বেয়া। ৰাতিপুৱা আহিব পাৰি, ৰাতিপুৱা মই আহোঁ, খালি মানে ইভিনিং টাইমত সন্ধিয়া হৈ যায় যে, বাগানৰ ৰাস্তাত যাব লাগে, সেইকাৰণে অলপমান দিগদাৰ। খালি ফিল্ডখন বহুত বেছি ডাঙৰ মানে, আৰু ভাল। ইয়াতে বহুত ল'ৰা ছোৱালী থাকে। মই যোনখন ফিল্ডত গৈ থাকোঁ তাৰ নিচিনা 3 গুণ ডাঙৰ হ'ব। পোৱালীবোৰে খেলি আছে খেল, আৰু এজনী মোতকৈ সৰু, তাই মানে ছোৱালী, তাই মানে ইভিনিঙত আহিব নোৱাৰে কিবা কামত, তো তাই কৈছে যে ৰাতিপুৱা যাম, ইভিনিঙত মই আৰু স্কুটি লৈ বাৰ লগত আহিব লাগিব। সেই উপায় নাই আৰু। ঠিক আছে, এতিয়া এক্সাৰচাইজ কৰি লওঁ, তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ। নামটো স্কুল নাম, স্কুল কা নাম নাই জানি, আমি নাই জানি বোলে। কোন ক্লাছ?
হা নাই জানি 10 টকা লাগে বাপৰে বাপ কেনেকৈ 10 টকা মই চিনি নাপাওঁ নহয় পইচা আমি 10 টকা নাই চিনি পাই আমি 10 টকা চিনি পাই আমি 10 টকা 10 টকা দিয়ে তুই কাম কি দলাল কাম কি দলাল কি কোন কি দলাল কোন গিটা লাগে এই দলাল হ্যাঁ ওখানে ও মুলাগাটা নি জানি মুলাগাটা দি हाँ ওই দিকে हमरा घर हमारा घर जाई तुई नहीं जाई हिंदी खोमिया आदिवासी सब मिक्स हमरो बोली को नेपाली पता नहीं कहां से आया ये नाम नहीं जानी स्कूल नहीं जानी कौन क्लास नहीं जानी हेलो गाइस हेलो गाइस पानी दे ओए তুই স্কুল নাই যাবি যাই যাই ঘৰত কোন কোন আছে ঘৰত কোন কোন আছে हाँ घड़ी के की घड़ी के कौन है की बोली कय কিবা কৈছে हाँ তেহেতৰে কিবা 10 টকা লাগে 10 টকা নাই নহয় 10 টকাটো চিনি নাপাওঁ নহয় মই কেনেকুৱা 10 টকা 10 টকা কেনেকুৱা 10 টকাত কেটা শুনে থাকে হেতু কোৱা 10 টকাত কেটা শুনে থাকে হ্যাঁ নামটো দিছে তোৰ নাম সুধিছে তোৰ নামটো শান্তনা কি নাম চিনি লিজা এই পল্লু ঘৰ ক'ত এইটো ঘৰ ক'ত নেজানে বোলে 10 টকা লাগে পোৱালিটোক এতিয়া আচ্ছা কোনটো লাইন आई डोंट नो घर कोन दखत तुमा नहीं जानी बोलने ओए घर कोन दखत कौन सी क्लास में है नहीं जानी स्कूल का नाम क्या है नहीं जानी कुछ भी नहीं जानी कखो ने जाने एबीसीडी ना जाने एबीसीडी 1 2 জানে তুমি তো মিছা কথা কলা ক্লাস 4 ত পঢ়ো বুলি কলা ক্লাস 4 ত পঢ়া তোমাক দেখি তো লগা নাই ক্লাস 4 বুলি रुको কে টকা লাগে ক্লাস 4 ত পঢ়ে 10 টকা লাগে 10 টকা লাগে পোৱালি আজি নাই নহয় কাইলৈ আহিলে দিম দেই তোমাৰ আমি দৌৰিবলৈহে আহিছোঁ পইচা লৈ নাহোঁ যে কাইলৈ আহিম নহয় তেতিয়া দিম হ'ব সদায় আহা তুমি এই ফিল্ডকে সদায় আহা কালি আৰু আজি সকালে অ'কে বাই বাই কৈ দিয়া নামটো বাই বাই খুশি নামটো কৈ দিয়াচোন তুমি তোমাৰ নামটো কৈ দিয়া নামটো ইয়াত লিখাচোন নামটো এই বালিত লিখাচোন তোমাৰ নামটো তোমাৰ নামটো বালিত লিখাচোন এনেকে লিখা আকৌ খুশি বুলি লিখা ইয়াত নাই জানি বল দে তুই লে মই আমি 10 টকা কাল লৈ আহিম কাল बेड तो एगला हमारा नाय ना नेपाली भाषा आमी नाय जानी बेड गिला कार है तिम्रो नाम की হয় पानी हबी हां पानी दिके जा पानी खाय एने কয় পানী খাইছিলে 10 টকা লাগে रे बाप रे এতিয়া যাম ঘৰ চাবিটো দে আকৌ হেটো এতিয়া যাম ঘৰ আৰু কালি 10 টকা দিলে হ'বনে হা মিছা কথা কৈছা তুমি ক্লাস 4 বুলি হা মিছা কথা ক'লে বেয়া পাওঁ মই मिसा कथा झूठ बोल रहा है तुम है कि नहीं झूठ बोल रहे है कि नहीं बोल रहे बताओ क्यों झूठ बोलना है हाँ तूने बोला मैं क्लास 4 में हूँ और अभी बोला नहीं जानी इतना छोटू सा बच्चा है और ऊपर से झूठ बोल रही हो हाँ झूठ क्यों बोल रही हो झूठ क्यों बोल रहे हैं 10 रुपये चाहिए इसको भाई मेरे पास पैसा नहीं है मैं तो स्टूडेंट हूँ इनको पैसे मांगो मैं स्टूडेंट हूँ ना मेरे पास कहाँ से पैसा आएगा बताओ 2 रुपये हो जाएगा मैं नहीं ये मेरा सिस्टर है बहन है मैं तो क्लास 1 में हूँ
कौन से नहीं चलेगा अरे यार बाप रे